বন্ধুসকল নমস্কাৰ। মই দীপাংকৰ শৰ্মাই মোৰ চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। পোনপ্ৰথমতে মই আপোনালোকক অসমীয়া নতুন বছৰৰ হিয়া ভৰা শুভকামনা জনাইছোঁ। লগতে জনাইছোঁ ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা। আজি বহুদিন বিৰতিৰ অন্তত মই আপোনালোকৰ সন্মুখত আহি উপস্থিত হৈছোঁহি। আপোনালোকে বহুতেই চাগে জানে যে মই এক জটিল ৰোগত অৰ্থাৎ মই কেঞ্চাৰ বেমাৰত আক্ৰান্ত হৈছোঁ আৰু যাৰ বাবে মই ইমান দিনে ভিডিঅ' আপলোড কৰিব পৰা নাছিলোঁ। এতিয়া লাহে লাহে তাৰ পৰা সুস্থ হৈ উঠিছোঁ আৰু দৈনন্দিন কাম কাজবোৰ মই নিজেই কৰিব পৰা হৈছোঁহি। এয়া আপোনালোকৰ আশীৰ্বাদ বা ভগৱানৰ আশীৰ্বাদ, তাৰ কাৰণে এয়া সম্ভৱ হৈছে। আৰু আশীৰ্বাদ কৰিব যাতে মই সম্পূৰ্ণৰূপে সুস্থ হৈ উঠিব পাৰোঁ। আজি এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক মোৰ বিষয়ে জনাম। মোৰ কেঞ্চাৰ বেমাৰ কিয় হ'ল বা মই কেনেদৰে তাৰ চিকিৎসা কৰিছিলোঁ আৰু আজি বৰ্তমান যে সুস্থ হৈ উঠিছোঁ, কি পৰ্যায়ৰ বা কি পদ্ধতিৰে গৈ মই আজি এয়া আপোনালোকৰ সন্মুখত আহি বহিব পাৰিছোঁ, এই বিষয়ে মই সবিশেষ জনাম। ইয়াৰ লগতে আৰু জনাম, বহুতে হয়তো ভাবিব পাৰে যে মই যিহেতু এজন জ্যোতিষী বা এষ্ট্ৰলজাৰ, গতিকে মোৰ কুণ্ডলীখনত এনেকুৱা বেমাৰৰ বিষয়ে মই কিবা আগজাননী পাইছোঁ নেকি বা নিজেতো তাৰ প্ৰতিকাৰ কৰিব নোৱাৰিলোঁ, এই বিষয়ে মই আপোনালোকক সবিশেষ জনাম। ভিডিঅ'টো আপোনালোকে চাওক আৰু ভিডিঅ'টো চোৱাৰ পিছত এটাই আপোনালোকৰ লাভ হ'ব যে আপোনালোকে সজাগ হ'ব পাৰিব। কাৰণ মানুহৰ বেমাৰ কাৰ কেতিয়া ক'ত হয় তাত ঠিক নাই। প্ৰথমতে চাওক, মোৰ আগষ্ট ছেপ্টেম্বৰ, যোৱা বছৰ আগষ্ট বা ছেপ্টেম্বৰ মাহত জিভাখনৰ সোঁফালে ঠিক তলত সামান্য পৰিমাণৰ এটুকুৰা ঘাঁহ হৈছিলে। আৰু মই যিহেতু তামোল, চাধা, বিড়ি, চিগাৰেট বা ধূমপান বা মাদক দ্ৰব্য একো নাখাওঁ, তামোলো নাখাওঁ, তো মই বিশেষ চিন্তা কৰা নাছিলোঁ। আৰু আগে পিছে মোৰ জিভাত ঘাঁহ হৈ পোৱা নাই। মানে কিছুমানৰ হৈ থাকে, জিভাত ঘাঁহ হৈ থাকে প্ৰায়, এয়া বিভিন্ন ভিটামিনৰ অভাৱত হ'ব পাৰে, কিন্তু মোৰ তেনেকুৱাকৈ ঘাঁহ হোৱা মনত নপৰে। কিন্তু ঘাঁহ টুকুৰা সৰু আছিলে একেবাৰে। মই চিকিৎসা কৰিলোঁ, হোমিঅ'পেথিক দৰৱ আনিলোঁ, সেয়া খালোঁ। ঘাঁহ টুকুৰা কমা নাই, মই বেলেগ ডক্তৰৰ পৰামৰ্শ ল'লোঁ। এনেকৈ মই 5জন ডক্তৰৰ পৰামৰ্শ ল'লোঁ, কিন্তু ঘাঁহ টুকুৰা মোৰ শুকোৱা নাই আৰু মোৰ অনুক্ৰমে কি ধৰি লওক এটা গাঁতৰ নিচিনা হৈ গৈ আছে জিভাখনত। আটাইতকৈ উল্লেখযোগ্য দিশটো হ'ল মোৰ ঘাঁহ টুকুৰাত বিষ নাছিলে। মই এজন ডক্তৰক মই সুধিছিলোঁ যে চাওক, মোৰ বিষ নাই বা ভাত খালে মই নিমখ চিমখ লাগিলে মই ধৰি লওক যিটো ধৰে বা সেই বস্তুটো বা নালাগে, মই একো ফিল নকৰোঁ, খালি ভাত লাগিলে অলপ দুখ পাওঁ। ডক্তৰজনে মোক এটা কথা কৈছিলে যে আপোনাৰ তেনেকুৱা কোনো বেমাৰ হোৱাৰ লক্ষণ নাই। যদি আপোনাৰ বিষায়, অত্যন্ত বিষাব, যদি আপোনাৰ কেঞ্চাৰ বা তেনেকুৱা ধৰণৰ বেয়া বেমাৰ কিবা আপোনাৰ হোৱাৰ সম্ভাৱনা থাকে। তেনেকুৱা মই নিজে তেখেতক সুধিছিলোঁ যে মোৰ চাওক, মোৰ তেনেকুৱা বেমাৰ হোৱাৰ কিবা লক্ষণ আছে নেকি। তেওঁ কৈছে তেনেকুৱা লক্ষণ আমি পোৱা নাই। তো মই নিশ্চিন্ত আছিলোঁ। যি নহওক, আৰু মই যিটো তামোল, চাধা, বিড়ি, চিগাৰেট একো নাখাওঁ। দ্বিতীয়তে মই বিভিন্ন নিয়ম বা তেনেকুৱা ধৰণৰ মাজেৰে মই চলা ফুৰা কৰোঁ। খোৱা খাদ্যবস্তু মই য'তে ত'তে মই নাখাওঁ। আৰু ধৰি লওক ফাষ্ট ফুড বা তেনেকুৱা ধৰণৰ বস্তু মই নাখাওঁ, মাদক দ্ৰব্য নাখাওঁ। তো মই বিশেষ চিন্তা কৰা নাছিলোঁ। যেতিয়া ধৰি লওক ঘাঁহ টুকুৰা শুকাই অহা নাছিলে, তেতিয়া মোৰ অলপ চিন্তা হ'ল। বিভিন্ন ধৰণৰ পৰামৰ্শ অনুসৰি মই চেন্নাইলৈ গ'লোঁ, অলপ পইচা পাতি যোগাৰ কৰি। তো চেন্নাই ডক্তৰে পৰীক্ষা কৰাৰ অন্তত তাতেই মোৰ বেমাৰটো ধৰা পৰে যে মোৰ জিভাৰ তলত
তাৰমানে হেৰি হৈছে কেঞ্চাৰ বেমাৰৰ উপস্থিতি ধৰা পৰিছে। কিন্তু দুৰ্ভাগ্যজনক কথাটো হ'ল চেন্নাইত মোৰ এই চিকিৎসাৰ খৰচ বেছি আছিলে, কাৰণ তেওঁলোকৰ ডাক্তৰৰ লগত পৰামৰ্শ কৰোঁতে তেওঁলোকে কৈছে প্ৰায় 8,000 পৰা 10 লাখ টকা লাগিব। তো আমি ইমানখিনি খৰচ কৰাৰ সম্ভৱ আমাৰ হাতত নাছিলে, কিবাকৈ অলপ ধাৰ চাৰ কৰি 1.5 লাখমান টকা লৈ গৈছিলোঁ। তো যি নহওক, মোৰ লগত যোৱা ভনীজোৱাই তেখেতে আমাৰ অসমৰ যোৰাবাটত থকা যিখন নৰ্থ ইষ্ট কেঞ্চাৰ হস্পিটেল আছে, তাৰে চিকিৎসক মুনীন্দ্ৰ নাৰায়ণ বৰুৱা, তেখেতৰ লগত আলোচনা কৰিলে তাৰ পৰাই, চেন্নাইৰ পৰাই। তেখেতে মোৰ ৰিপৰ্টবিলাক চোৱাৰ পিছত তেখেতে ক'লে ইয়াতে লৈ আহক পেচেণ্টটোক, আমি ইয়াতে চিকিৎসা কৰিব পাৰিম। তো তেখেতৰ কথাৰ ওপৰত আমি ভৰসা কৰি তাৰ পৰা গুচি আহি নৰ্থ ইষ্ট কেঞ্চাৰ হস্পিটেল এণ্ড ৰিচাৰ্চ চেণ্টাৰত মই তাতে ভৰ্তি হ'লোঁ। এই নৱেম্বৰ মাহৰ 13 তাৰিখে মোৰ অপাৰেশ্যন হ'ল। আৰু অপাৰেশ্যন কৰাৰ পাছত অপাৰেশ্যন হ'ল জিভাখনৰ সোঁফালৰ এটা অংশ কাটি উলিয়াই দিয়া হ'ল। আৰু যিটো টিউমাৰ আছিলে, সেই টিউমাৰটো মোৰ জিভাখনৰ ঠিক তলত আছিলে, দাঁত পাৰি এইফালৰ দাঁতৰ ৰোগত তলত আছিলে। তো দাঁত পাৰি উঠাব লগা হ'ল। লগতে ইয়াৰ পৰা ইয়ালৈকে যিডাল হাড্ডি আছিলে, সেই হাড্ডিডালো মানে কাটি পেলাব লগা হ'ল। তো এইখিনি কৰা হোৱাৰ পিছত মানুহজন মই লাহে লাহে সুস্থ হৈ উঠিছোঁ, চিকিৎসা কৰি আছোঁ। তাৰপিছত আপোনাৰ এমাহ পিছত, অপাৰেশ্যন কৰাৰ এমাহ পিছত মোক ৰেডিয়েশ্যন জীৱনৰ ডক্টৰে পৰামৰ্শ দিলে, যদি কিবা ধৰি লওক জাম চাম আছে সেই বেমাৰৰ, সেইখিনি কাটি দিব। তো ৰেডিয়েশ্যন দিয়া হ'ল মোক, 28টা মোক ৰেডিয়েশ্যন দিলে সেইখন হস্পিটেলতে। তো যিয়েই নহওক, মই ৰেডিয়েশ্যন কমপ্লিট কৰি আহি লাহে 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 মই ক্ৰমান্বয়ে সুস্থ হৈ উঠিছোঁ। তো এইখিনিতে মই আপোনালোকক এটা কথা জনাই থৈ দিওঁ যে সমগ্ৰ অসমবাসী মোৰ লগত আছিলে, আৰু মোৰ বন্ধু বান্ধৱ, আমাৰ আত্মীয় স্বজন সকলোৱে মোক যথেষ্টখিনি সহায় সহযোগ কৰিছিলে। মোৰ পত্নী মোৰ লগত চাহটোৰ লগত লাগি আছিলে, মোৰ ভনীজোৱাই আছিলে, মানে সকলোখিনি মানে সহায় সহযোগিতাৰ ফলত মই মানুহজন ক্ৰমান্বয়ে সুস্থ হৈ উঠিছোঁ। আৰু ৰাইজৰ আশীৰ্বাদ আছে মোৰ লগত, আৰু ভগৱানৰ আশীৰ্বাদ নিশ্চয় আছে, যাৰ কাৰণে মই আজি আপোনালোকৰ সন্মুখত এনেদৰে ভিডিঅ' দিবলৈ আজি মানে বহাগ মাহৰ প্ৰথম দিনটোতে মই আপোনালোকক ভিডিঅ' দিবলৈ সক্ষম হৈছোঁ। এতিয়া চাওক, মোৰ এই বেমাৰটো কিয় হ'ব লগা হ'ল, এই বিষয়ে আপোনালোকক মই জনাম। পোনপ্ৰথমতে মই ক'ব বিচাৰিছোঁ যে কেঞ্চাৰ বেমাৰটো হোৱাৰ প্ৰকৃত কাৰণ আজিলৈকে চিকিৎসকসকলে উলিয়াব পৰা নাই, যে এই বেমাৰটো মানুহৰ কিয় হয়। বিভিন্নজনে মন্তব্য কৰে যে গুটখা বা পাণ তামোল এইবিলাক বেছিকৈ খালে মানুহৰ কেঞ্চাৰৰ বেমাৰ হ'ব পাৰে, বিশেষকৈ মুখৰ কেঞ্চাৰ। কিন্তু মই সেইবিলাকৰ পৰা সম্পূৰ্ণকৈ বিৰত আছিলোঁ। মই আনকি তামোলো খোৱা নাছিলোঁ। ভাত খাই উঠি মই ত্ৰিফলা গুড়ি খাওঁ, ত্ৰিফলা চূৰ্ণ, বা আমলখি খাওঁ বা শিলিখা খাওঁ। মই তামোল, চাধা, বিড়ি, চিগাৰেট, মদ, ভাং এইবিলাক মই খোৱা নাছিলোঁ। তো মোৰ এই বেমাৰটো হ'ব লগা কোনো আচলতে কাৰণ থাকিব নালাগে। ইয়াৰ উপৰি বিভিন্ন কাগজ বা আমি আলোচনীত পাওঁ যে কিছুমান কাৰণ নিৰ্ধাৰণ কৰি দিয়া থাকে বা কাৰণ উল্লেখ কৰা থাকে যে কেঞ্চাৰ বেমাৰ হ'ব পৰা কিছুমান কাৰণ। এতিয়া আমি ফাষ্ট ফুড খাওঁ বেছিকৈ, ফাষ্ট ফুড খায়ো আপোনাৰ কেঞ্চাৰ বেমাৰ হ'ব পাৰে। বা যদি আপুনি ধৰি লওক টাইম টেবুল অনুসৰি খোৱা খাদ্য আপুনি নাখায়, বেছিকৈ মাদক দ্ৰব্য সেৱন কৰে, এইবিলাকৰ কাৰণে কেঞ্চাৰ হ'ব পাৰে। তো মই কোনোদিনে মানে এনেকৈ নহয়, আৰু কেতিয়াবা খাওঁ, সেইটো বেলেগ। কিন্তু ৰেগুলাৰ মই কেতিয়াও মানে ফাষ্ট ফুড, এই ম'ম' হওক, চাওমিন হওক বা এনেকুৱা ধৰণৰ বস্তু মই খোৱা নাছিলোঁ। আৰু মই চাহটো মই মানে বেছিভাগ সময়ত মই গ্ৰীণ টি সেৱন কৰিছিলোঁ। তো বিভিন্নজনে কয়
যে গ্ৰীণ টি খালে কেঞ্চাৰৰ পৰা হাত সাৰিব পাৰি। তো মই খাই আছিলোঁ, গ্ৰীণ টি খাই আছিলোঁ। দ্বিতীয়তে মই কাজু বাদাম, খিচমিচ আৰু মই আপোনাৰ আলমণ্ড বাদাম বা খেজুৰ মই এইবিলাক প্ৰায় খাইছিলোঁ। আজি 4-5 বছৰ ধৰি মই এই বস্তুখিনি মই ৰাতিপুৱা মই খাই আহিছিলোঁ। এইবিলাক খালে মানুহে কয় যে মানুহৰ ৰোগৰ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি হয়। মই খাই আহিছিলোঁ। আমলখি, শিলিখা এইবিলাক খাওঁ, ভোমোৰা খাওঁ, ফল মূল খাওঁ, চাহ বেছিকৈ নাখাওঁ, চাহ খালেও মই গ্ৰীণ টি খাওঁ। তো এইবিলাক নিয়মনীতিৰ মাজত চলিছিলোঁ। খোৱাৰ কিছুমান নিয়ম আছিলে মোৰ, সেই নিয়ম অনুসৰি মই চলি আহিছিলোঁ। তো ইমানখিনি কৰাৰ পিছতো মোৰ এই বেমাৰটো কিয় হ'ল সেইটো লৈ কিনে মোৰো নিৰাশ হয়। আৰু যি নহওক, হয়তো ভাগ্য তেনেকুৱা আছিলে এই বেমাৰটো হ'বলৈ হ'ল। তো এতিয়া মই ভাত খাব পৰা হৈছোঁ, চব্জি খাব পৰা হৈছোঁ, মাছ মাংস খাব পৰা হৈছোঁ। তো এতিয়া ক্ৰমান্বয়ে মই সুস্থ হৈ উঠিছোঁ। বজাৰত যাওঁ, বজাৰ নিজে কৰোঁ, বাইক চলাওঁ, ইফালে সিফালে অহা যোৱা কৰোঁ, দৈনন্দিন কাম কৰোঁ। পুষ্টিবিলাক লিখিব আছে, লিখা আৰম্ভ কৰিছোঁ। তো মানুহে কিছুমানে চাব আহে, সেইবিলাক চৰ্চা কৰিছোঁ। তো বৰ্তমান মই যিখিনি ধৰি লওক দৈনন্দিন কাম কাজ সেইখিনি মই কৰিব পৰা হৈছোঁ। হয়তো আৰু চিকিৎসা বাকী আছে বা হয়তো আৰু মই চেকআপত যাব লাগিব। যদি ভগৱানে ৰাখে তেতিয়াহ'লে নিশ্চয় মই আপোনালোকৰ সেৱাৰ কাৰণে জীয়াই থাকিম। এতিয়া বহুতেই হয়তো ক'ব পাৰে যে আপোনাৰ কুণ্ডলীখন আপুনি নিজে চোৱা নাছিলে নিশ্চয়। মই আপোনাক কওঁ যে মই চাইছিলোঁ। মোৰ কুণ্ডলীখনতো এনেকুৱা বেমাৰ হোৱাৰ যোগ এটা আছে। যদি বৃহস্পতি, ৰাহু বা কেতু আৰু চন্দ্ৰ এই তিনিওটা গ্ৰহলৈ একেটা ৰোগত একেটা ঘৰত থাকে আৰু সেইটো ঘৰ যদি আপোনাৰ 6 নম্বৰ, 8 নম্বৰ বা 12 নম্বৰ ঘৰ হয়, তেতিয়াহ'লে সেইগৰাকী ব্যক্তিৰ দুৰাৰোগ্য বেমাৰ হোৱাৰ এটা সম্ভাৱনা থাকে। কিন্তু মই ভবা নাছিলোঁ যে মোৰ ইমান ধৰক আজি মোৰ 33 বয়স, তো 33 বছৰ বয়সতে মই সেই বেমাৰটো মই ভুগিম মই ভবা নাছিলোঁ। মই জানিছিলোঁ যে সেইখিনি সময় মোৰ বেয়া আছিলে। নৱেম্বৰ, ডিচেম্বৰ, জানুৱাৰী এই সময়খিনি মোৰ কাৰণে বেয়া আছিলে। মই জানো মোৰ অপাৰেশ্যন হ'ব পাৰে, মোৰ কুণ্ডলীখন মই পাইছিলোঁ। কিন্তু এই বেমাৰটোৰ কাৰণে যে মোৰ অপাৰেশ্যন হ'ব বা এই বেমাৰটো যে মোৰ হ'ব মই ভবা নাছিলোঁ। তো মই ভাবিছিলোঁ যে কি বৃদ্ধ বয়সত হ'ব পাৰে বা কিছু যেতিয়া বয়স বাঢ়ি যাব তেতিয়া হ'ব পাৰে। ভবা নাছিলোঁ যে মই এইখিনি বয়সতে মোৰ এই বেমাৰটো হ'ব। গতিকে বৃহস্পতি, চন্দ্ৰ, কেতু যদি আপোনাৰ একেটা ঘৰত থাকে, তো আপোনাৰ কুণ্ডলীখন আপুনি চাব পাৰে যে এনেকুৱা ধৰণৰ বেমাৰ কিছুমান হোৱাৰ সম্ভাৱনা থাকে, যদিহে সেই গ্ৰহকেইটা আপোনাৰ কুণ্ডলীখনৰ 6 নম্বৰ, 12 নম্বৰ বা 8 নম্বৰ ঘৰত বহি থাকে। মোৰ বহি আছে 6 নম্বৰ ঘৰত। যি নহওক, মই আপোনাক মোৰ বিষয়ে জনালোঁ। তো মাস্কখন মই লগাই আছোঁ। আপোনালোকে মোক হয়তো ভাবিছে মাস্ক পিন্ধি ভিডিঅ' বনাই আছে, মই খুলি দেখাইছোঁ। তো মোৰ এয়া আপোনাৰ চাওক, ইয়াৰ পৰা কাটিছে এনেকৈ ইয়ালৈকে আৰু ইয়াৰ পৰা এনেকৈ কাটিছে ইয়ালৈকে। তো কাটি ইয়াৰ পৰা এই হাতীডাল কাটিছে, দাঁত 4টা উঠাইছে, জিভাখনৰ সোঁফালৰ এটা অংশ কাটি উলিয়াই দিছে। তো সেইকাৰণে মই মাস্কখন লগাই আছোঁ। ইয়াৰ পিছত আপোনালোকক মই ভিডিঅ'সমূহ দি যাম, হয়তো মাস্কখন লগাই দি যাম। আপোনালোকে খালি বেয়া নাপাব, মাস্কখন লগাই ভিডিঅ' দিয়াৰ কাৰণে বাধ্য হ'ম। গতিকে আপোনালোকে বেয়া নাপাব, মই মাস্কখন লগাই ভিডিঅ'সমূহ দি যাম। আৰু যদি আপোনালোকৰ কাৰোবাৰ ঘৰত এনেকুৱা ৰোগী আছে, তেওঁলোকক মনোবল দিয়ক, সাহস দিয়ক, আৰু চিকিৎসা আছে, চিকিৎসাত ভাল হ'ব। কাৰণ বেমাৰ হ'লে মানুহৰ ভাল হ'বই, আৰু প্ৰথম অৱস্থাত হোৱাবলৈতো ভালেই কথা, তাত কোনো চিন্তাই নাই। অপাৰেশ্যন কৰিব পাৰিলেতো আৰু বেছি ভাল। যি নহওক, মই মোৰ বিষয়ে আপোনালোকক জনালোঁ। আপোনালোকৰ বছৰটো ভাল হওক, এই বছৰটো শুভ হওক, তাৰে কামনা কৰিছোঁ।
তো আজিলৈ আৰু এৰিছোঁ। আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে ধন্যবাদ।